এভৰিৱান গুড মৰ্ণিং আৰু এতিয়া ৰাতিপুৱা হৈছে তাৰপিছত আজি মই ভাবিছোঁ যে চিকেন বিৰিয়ানী বনাম যিহেতু মই আজি জেঠাইৰ ঘৰত আছোঁ আৰু আজিৰ পৰা 12টা বজাৰ পৰা পূৰা মানে কাৰফিউ লাগি যাব 12টা নে 11টা বজাৰ পৰা সেইকাৰণে মই জল্দি বিৰিয়ানী বনাব লাগিব চাওঁচোন কেনেকৈ বনাব পাৰোঁ নে নোৱাৰোঁ একচুৱেলি মই যোৱাবাৰ লকডাউনত বহুত বনাইছিলোঁ খালি এইবাৰ পটককেনে কৰিলে নাই জেঠাই বিৰিয়ানী খাওঁ বুলি জানো কি বনাওঁ ৰাতিপুৱা উঠি চিধা বিৰিয়ানী মই এতিয়াও আধা টোপনিত আছোঁ আৰু কালি ৰাতি বৰষুণ দিছিলে চাগে বতৰটো বহুত ডাৱৰীয়া নিচিনা লাগিছে মোৰ যে কি বনাওঁ কি নবনাওঁ লাগিছে ইমান জল্দি যাওঁ টাইম ৱেষ্ট নকৰোঁ আৰু জল্দিছে বনাওঁ কেনেকৈ বনাওঁ গোটেই প্ৰচেছটোতো আপোনালোকক নেদেখাওঁ কেনেকৈ বহুতে জানেই বিৰিয়ানী বনাব বিৰিয়ানী আৰু ইউটিউবত এনেও থাকেই দিয়া চ' মই এনেই দেখাম আৰু মই কেনেকৈ বনাওঁ নবনাওঁ যাওঁ বোলক পিঁয়াজ কাটি মোৰ চকু পানী বৈ গৈছেগৈ একদম কাটিব পৰা নাই মই কটোৱা দেখা নাছিলোঁ খালি মই কান্দিছোঁ যে সেইটো দেখাবলৈ মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিছোঁ এতিয়া চকু পানী ওলাই আৰু বেয়াকৈ এইখিনি ডিপ ফ্ৰাই নোৱাৰিছোঁ ধৰিব পৰা নাই মোৰ চকু পানী বৈ পৰি আহিছে এইবোৰ দেখিব পাইছে এটা পিঁয়াজে মোক ইমানেই কন্দুৱালে পিছত লগ পাইছোঁ চব কাটি মেলি ইয়াত মই অনিয়নছ ডিপ ফ্ৰাই কৰি আছোঁ এনেকৈ আৰু এইখিনি মেৰিনেশ্যনৰ কাৰণে মই আগতে ৰেডি কৰি থৈছোঁ ইয়াত কি আছে মই আপোনালোকক কৈ দিম চ' মিক্স কৰি কেলৈ কি চিকেনটো এতিয়ালৈকে আহি পোৱাহি নাই সেইকাৰণে এইখিনি আগতে মেৰিনেশ্যনখিনি মই ফ্ৰিজত থৈ দিম বুলি ভাবিছোঁ মেৰিনেট কৰিবলৈ আৰু বাকী ইয়াত আলু বইল হৈ আছে সেইখিনিয়ে দেখাম আৰু এনেকৈ লাহেকৈ কি কৰিছোঁ কি নাই কৰা আৰু এইপিনে ধুনীয়া হাৱা বতাহ লৈ আছোঁ মই এই পেষ্টখিনি বনাবলৈ মই ইয়াত বিলাহী কেইটামান নহৰু দুফুটামান পিঁয়াজ আৰু পুদিনা আৰু ধনিয়া লগতে আদা মিক্স কৰি পিনি গ্ৰাইণ্ড কৰি লৈছোঁ তাৰপিছত ইয়াত মই দৈ অকণমানো মিলাই দিছোঁ আৰু 2 ড্ৰপছ কেভৰা ৱাটাৰ মিলাই দিছোঁ বাকী ইয়াত হালধি নিমখ এইবোৰ চব আপোনালোকে নিজৰ আন্দাজত মিলাই ল'ব এতিয়া মই ইয়াত চিকেনখিনি এড কৰি দিছোঁ চিকেনখিনি আহি পাই গ'লহি আৰু ভালকৈ মই এইখিনি সানি ল'ম চিকেনখিনি এড কৰাৰ পিছত ওপৰতে মই পুদিনা পাত কেইখিলামানো দি দিছোঁ ফ্লেভাৰটো আহিবলৈ লগতে এতিয়া ধুনীয়াকৈ হাতেৰে মিলাই ল'ম কেলৈ কি হাতেদিয়ে বেছি কমফৰ্টেবল হয় ভালকৈ চিকেনখিনি মিলাই লোৱাৰ পিছত এইখিনি মই ঢাকনি এখনে ঢাকি দিম তাৰপিছত এইখিনি মই ফ্ৰিজত থৈ দিম আধা ঘণ্টা নহ'লে এঘণ্টাৰ কাৰণে যদি আপোনালোকৰ ওচৰত বেছি টাইম নাই দেন অকণমান দেৰিৰ কাৰণে ঢাকি পিনি ফ্ৰিজত থৈ দিব তাৰপিছত চিকেনখিনি উলিয়াই ফ্ৰাই কৰি ল'ব আৰু এতিয়া ইয়াত চাউলখিনি 2 to 3 মিনিটছৰ কাৰণে সিজাবলৈ মায়ে প্ৰেছাৰ কুকাৰত ৰেডি কৰি দিছে আপোনালোকে প্ৰেছাৰ কুকাৰ নহ'লে চচপেনতো ৰেডি কৰিব পাৰে খালি প্ৰেছাৰ কুকাৰত ৰেডি কৰোঁতে আপোনালোকে অকণমান মানে ভালকৈ ধ্যান দিব লাগিব নহ'লে গোটেইখিনি চাউল পকি যাব মই ইয়াত এতিয়া দালচিনি ইলাইচি আৰু লং কেইটামান দি দিম ফ্লেভাৰটোৰ কাৰণে জাষ্ট চাউলখিনি 2 to 1 মিনিট ইমানমানৰ কাৰণেই থ'ম গোটেইটো সিজিবলৈ নিদিওঁ অকণমান সিজাকৈ থ'ম আৰু লগতে ইয়াত মই তেজপাত দুখিলামানো দি দিছোঁ তাৰপিছত ইলাইচি দি দিছোঁ আৰু ইয়াত মই বাটাৰ অকণমান এড কৰি দিম তাৰপিছত মই ৰিফাইন তেল অলপো এড কৰি দিছোঁ কেলৈ কি যদি মই এইখিনি এড কৰি দিওঁ তেতিয়া চাউলখিনি অলপ মইশ্চাৰ হৈ থাকে দেন ইয়াতে মই আলুখিনি বইল কৰি লোৱাৰ পিছত ফ্ৰাই কৰি ল'লোঁ তাৰপিছত অনিয়নছখিনিও ডিপ ফ্ৰাই কৰি ল'লোঁ আৰু লগতে ইয়াত মই আণ্ডাকেইটা বইল কৰি পিনি ফ্ৰাই কৰি লৈছোঁ
যিহেতু আমি ঘৰ যাব লাগে আৰু বৰষুণো দিছে সেইকাৰণে মানে চিকেনখিনি মেৰিনেট ভালকৈ নহ'ল চ' আমি এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম এইখিনি চিকেন অলম'ষ্ট বনাই মেলি হৈছেগৈ চিকেনখিনি আমি এতিয়া ফ্ৰাই কৰি আছোঁ কেলৈ কি মেৰিনেশ্যনটো ইমান এটা ভালকৈ হেৰি নহ'ল আৰু ৰাইচখিনি আমি ভালকৈ ধৰিব পৰা নাই চাগে ছেপাৰেট কৰি লৈছোঁ ছেপাৰেট কৰি পিনি আমি মেলি দিছোঁ আৰু ফেনখন চলাই দিছোঁ বস্তুটো অলপ শুকাই যাবলৈ চাউলটো বেছি সিজিবলৈ দিয়া নাই 2 to 3 মিনিটছ আমি প্ৰেছাৰ কুকাৰত দি দিছোঁ তেতিয়া অলপ জল্দি হ'ল মানে তেতিয়া অলপ জল্দি হ'বলৈ চ' বনাম এতিয়াও নাজানো আৰু কি বনাইছোঁ আমাৰ চিকেনখিনি অলম'ষ্ট ৰেডি হৈ গ'ল মই অকণমান পানীটো শুকাবলৈ দিছোঁ বেছিও শুকাবলৈ নিদিওঁ কেলৈ কি বিৰিয়ানীত মছলাটো দৰকাৰ হ'ব এতিয়া মই প্ৰেছাৰ কুকাৰত ৰিফাইন অইল এড কৰি দিছোঁ আপোনালোকে মাষ্টাৰ্ড অইলো ইউজ কৰিব পাৰে দেন তাৰপিছত মই ইয়াত বাটাৰ অকণমান এড কৰিছোঁ মই প্ৰেছাৰ কুকাৰটো গেছৰ পৰা নমোৱাৰ পিছত ইয়াত আৰু অলপ বাটাৰ এড কৰি দিম কেলৈ কি বাটাৰ অকণমান বেছিকৈ থাকিলে খাই ভাল লাগে তাৰপিছত মই এতিয়া ইয়াত লেয়াৰিং ষ্টাৰ্ট কৰিম মই আগতে চিকেনখিনি দি দিছোঁ মছলাখিনি ফাৰ্ষ্ট এড কৰি লৈছোঁ অলপ দেন চিকেনখিনি এড কৰি দিছোঁ তাৰপিছত ভালকৈ আমি এইখিনি ছেপাৰেট কৰি ল'ম অলপ বহলাই দিম হেতাখনেৰে তাৰপিছত ওপৰত মই ডিপ ফ্ৰাই অনিয়নছখিনি এড কৰি দিছোঁ যোনখিনি মই আগতে ফ্ৰাই কৰি থৈছিলোঁ যিহেতু মই বিৰিয়ানীখিনিৰ 2টা লেয়াৰ বনাম ফাৰ্ষ্ট চিকেনখিনি এড কৰি তাৰপিছত ডিপ ফ্ৰাই অনিয়নছখিনি দি তাৰপিছত এই চাউলখিনি মই এড কৰি দিছোঁ তাৰপিছত ভালকৈ আকৌ এইখিনি আমি ছেপাৰেট কৰি ল'ম অলপ মোৰ ফাৰ্ষ্ট লেয়াৰটোত মই আলুখিনি এড কৰি দিছোঁ তাৰপিছত আকৌ অকণমান ডিপ ফ্ৰাই অনিয়নছ এড কৰি দিছোঁ তাৰপিছত সেই আণ্ডাখিনিও মই ওপৰে দি দিম ফাৰ্ষ্টৰ লেয়াৰটোত দেন ইয়াতে মই অকণমান ফুড কালাৰ এড কৰি দিম চ' নাও আকৌ মই এই চাউলখিনি এড কৰি দিছোঁ একদম লাষ্টৰ লেয়াৰটোৰ কাৰণে মানে এইটো ছেকেণ্ড লেয়াৰে হ'ব আৰু তাৰপিছত ইয়াত মই চব দি দিলোঁ মই সেইখিনি নেদেখালোঁ মই কি দিলোঁ কি নাই দিয়া ওপৰত মই বিৰিয়ানী মছলা অলপ এড কৰি দিলোঁ আকৌ ডিপ ফ্ৰাই অনিয়নছখিনি এড কৰি দিলোঁ আৰু তেজপাত দুখিলা যোনখিলা আগতে মই চাউল বনাওঁতে দিছিলোঁ তাৰপিছত ইয়াত মই আৰু অলপ ফুড কালাৰ এড কৰি দিছোঁ গ্ৰীণ কালাৰৰ আৰু বাকী যোনবোৰ বস্তু দিব লাগে যেনেকৈ নিমখ হওক জলকীয়া গুড়ি হওক বা জিৰা গুড়ি হওক সেইবিলাক আপোনালোকে নিজৰ আন্দাজৰ মতে দি দিব মই সেইবোৰ আগতেই দি দিছিলোঁ আৰু চাউলখিনি সিজোৱা টাইমতে মায়ে নিমখ দি দিছিলে আৰু সিজোৱা পিছতো যেতিয়া মই চাউলখিনি অকণমান শুকাবলৈ থৈছিলোঁ তেতিয়াই নিমখ অকণমান সানি পিনি মই সেইখিনি ছেপাৰেট কৰি ধুনীয়াকৈ ফেনৰ তলত মেলি দিছিলোঁ বাকী এতিয়া ইয়াত মই ফুড কালাৰবোৰ এড কৰি দিছোঁ আৰু মই অৰেঞ্জ কালাৰ ফুড কালাৰটো আৰু অকণমান এড কৰি দিলোঁ যোনটো আগতে ফাৰ্ষ্ট লেয়াৰত এড কৰিছিলোঁ ইয়াৰ ওপৰত তাৰপিছত মই পুদিনা পাত কেইখিলামান দি দিছোঁ তাৰপিছত এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল বাকী মই ইয়াত গাখীৰ পানী অকণমানত হালধি অকণমান মিলাই পিনি এড কৰি দিছোঁ পিছত সেইখিনি মই ভিডিঅ'ত কেপচাৰ নকৰিলোঁ আৰু যিহেতু ভিডিঅ'টো বহুত লং হৈ গ'ল হতিন তাৰপিছত আকৌ মই ইয়াত 2 ড্ৰপছ কেভৰা ৱাটাৰ দি দিছোঁ আকৌ মই ইয়াত অলপ বাটাৰ এড কৰি দিলোঁ চ' ফাইনেলি আমাৰ বিৰিয়ানীখিনি বনি ৰেডি হৈ গ'ল আৰু আপোনালোকে দেখিছে ইমান ধুনীয়া কালাৰ ওলাইছে বিৰিয়ানীখিনিৰ পৰা গ্ৰীণ কালাৰ অৰেঞ্জ কালাৰ আৰু বহুত ধুনীয়াকৈ সিজি গৈছে দেখি পিনিয়ে মোৰ মুখত পানী আহি গৈছে এতিয়া ঘৰলৈ যাম সেইকাৰণে মই অকণমান ৰেডি হৈ ল'লোঁ আৰু ইয়াত আমাৰ চিকেন আলু দম আণ্ডা দম বিৰিয়ানী ৰেডি হৈ গ'ল চ' মই অকণমান ৰেডি হৈ ল'লোঁ আৰু তো জল্দিছে খাওঁ আৰু ঘৰলৈ যাওঁ আৰু যিহেতু মই আণ্ডাও নাখাওঁ চিকেনো নাখাওঁ সেইকাৰণে মই অকল ৰাইচটো খাম বাকীখিনি মাহঁতক সুধিম কেনেকুৱা হৈছে কেলৈ কি মইতো গোটেইখিনি টেষ্ট কৰিব নোৱাৰিম মই নাখাওঁৱে এনেও মই অকল ৰাইচখিনি খাম আৰু আলুটো খাম জল্দিছে খাই লওঁ মোৰ ফোনত স্পেচো নাই আকৌ ঘৰো যাব লাগে টাটা কেনেকুৱা লাগিছে খাই জেঠাই আপোনাৰ কেনেকুৱা লাগিছে
আৰু আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিলে। যদি ভাল লাগিলে প্লিজ এই ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু কমেণ্ট ছেকশ্যনত জনাব যে কেনেকুৱা লাগিলে আপোনালোকৰ মোৰ এই ব্লগটো চাই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই, টাটা।